জনসাধাৰণৰ বিপদ দেখিব নোৱাৰা এজন প্ৰতিনিধি। চৰকাৰলৈ বাট চাই থকাতকৈ নিজ ধনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা এগৰাকী জনপ্ৰতিনিধিৰ। অলপতে হৈ যোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত গোটেই অসমৰ লগতে কলাইগাঁও সমষ্টিৰ অন্তৰ্গত বৰবাগান গাঁৱত বহুত ক্ষতি সাধন কৰে। বৰবাগান গাঁৱৰ মাজেদি বৈ যোৱা চন্দনা নদীৰ বাঢ়নী পানীৰ ফলত যি গৰাখহনীয়াৰ সৃষ্টি হৈছিল তাৰ ফলত প্ৰায় শ বিঘা মাটিৰ লগতে মানুহৰ বহু পৰিমাণে ক্ষতি সাধন কৰিছে। অন্যতম নিদৰ্শন আগবঢ়াই শ্যামটিলা জিলা পৰিষদৰ সদস্য তথা যুৱ নেতা হুমায়ুন কবিৰ আৰু বৰবাগান গাঁও পঞ্চায়তৰ সভাপতি জৈনুদ্দিন আহমেদে। চন্দনা নদীৰ বাঢ়নী পানীৰ ফলত যি গৰাখহনীয়াৰ সৃষ্টি হৈছিল সেই গৰাখহনীয়া ৰোধৰ বাবে ব্যক্তিগত ধৰণে ৰাইজৰ সহযোগত এক প্ৰচেষ্টা হাতত লোৱা দেখা যায় যুৱ নেতা হুমায়ুন কবিৰক। এনে পদক্ষেপ হাতত লোৱা স্থানীয় লোকে নেতাজনক ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। আজি বৰবাগান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডত এটা নদী চন্দনা নদী বুলি কয়। আচলতে এই নদীটো আছিলে সেইটো পাৰ্টেদি, কিন্তু এইবাৰ কি হৈছে নদীটো ইফালেদি আহি বানপানীৰ ফলত ইমানে ক্ষতি হৈছে যে প্ৰায় আপোনাৰ 15-20টা পৰিয়ালৰ একেবাৰে মাটি প্ৰায় ধ্বংস হৈ গৈছে। 1 বিঘা কাৰোবাৰ 2 বিঘা এনেকৈ মাটি যথেষ্টখিনি ক্ষতি হৈছে। ইয়াৰ পিছত হয়তো বিধায়ক মহোদয় ইয়াতে আহিছিল, খবৰ লৈছে। যদিও আমি এইবাৰ এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছোঁ যে আমি চৰকাৰৰ ফালৰ পৰা যদি সুবিধা নাপাওঁ, এষাৰ কথা আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। আমি ঠিক তাৰে এটা উদাহৰণ দিব ওলাইছোঁ যে আজি ৰাইজৰ সহযোগত সমস্ত গাঁৱৰ যিসকল যুৱ প্ৰজন্ম আছে তেখেতসকল ওলাই আহিছে আৰু আমাৰ লগত ইয়াৰে নেতৃত্ব লৈছিলে গাঁও পঞ্চায়তৰ সভাপতি জৈনুদ্দিন আহমেদ, বৰবাগান গাঁও পঞ্চায়তৰ সভাপতি। ইতিমধ্যে তেওঁ জলসম্পদ বিভাগত তেওঁ এটা আবেদনো দাখিল কৰিছে যে অতি শীঘ্ৰে এই নদীয়ে যাতে আৰু বেছি ক্ষতি কৰিব নোৱাৰে তাৰ বাবে কিবা এটা প্ৰচেষ্টা উপায়ুক্ত মহোদয়ৰ তাত এটা আবেদনো দাখিল কৰিছে। আৰু মই অনুৰোধ ৰাখিছোঁ, হয়তো আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অনুৰোধ ৰাখিছোঁ অতি শীঘ্ৰে যাতে দৰং জিলাৰ উপায়ুক্ত মহোদয়ে এই অঞ্চলত সাক্ষাৎ কৰি বা এই অঞ্চলৰ যিসকল ৰাইজৰ ক্ষতি হৈছে এই ক্ষতিপূৰণ হ'ব কিবা এটা ব্যৱস্থা কৰি দিয়ে। নিশ্চয় দেখা পাইছে এইটো আমাৰ 3 নং বৰবাগান গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং ৱাৰ্ডৰ চন্দনা নদীৰ যিটো গৰাখহনীয়াৰ প্ৰভাৱ আপোনালোকে দেখা পাইছে। ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে হুমায়ুন কবিৰ ডাঙৰীয়া, 7 নং ৱাৰ্ডৰ সদস্য আলী হুছেইন আহমেদ আৰু গোটেই অঞ্চলৰ ৰাইজ ইয়াত একত্ৰিত হৈছে। গতিকে ইয়াত আমি জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰ ডাঙৰীয়া, জিপি সভাপতি হিচাপে মই আৰু আলী হুছেইন আহমেদে ইয়াত কিবা এটা বৰঙণি দি ৰাইজক উৎসাহ এটা যোগাই আজি এনেকুৱা এটা চিটুৱেশ্যন আমি ৰাইজৰ প্ৰটেকশ্যন বান্ধৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছোঁ। দলগাঁৱৰ পৰা মহম্মদ আলী মজাদৰ ৰিপৰ্ট, আছাম প্ৰাইম।